আবার ইউটিউব চ্যানেল তো আজি ৰাতিপুৱা মই খাইছোঁ চকু আৰু গাখীৰ আপুনিহঁতে এইবিলাক খাই ভাল পায়নে কমেণ্ট কৰি জনাব দে কিয় এতিয়া মই স্কুল যাম আৰু গোটেই ব্লগটো আপুনি চাব আজি ৰাতিপুৱা নিজেই এনে ব্লগিং ষ্টাৰ্ট কৰি দিলে তো মই ভাবিলোঁ ময়ো আজি যি বনাওঁ দেখাওঁ আপোনালোকক আৰু কেনেকৈ যায় দিনটো তাৰপিছত এই মাছ ল'লোঁ মাছত মই ধুনীয়াকৈ নিমখ হালধি গুড়া জিৰা গুড়া ধনিয়া গুড়া দি পেলাই ধুনীয়াকৈ মাছখিনি মেৰিনেট কৰিলোঁ মেৰিনেট কৰি ভাজিব দিলোঁ মাছখিনি অলপ অলপকৈ তেলটো পূৰা গৰম হোৱাৰ পিছত মাছখিনি ভাজি দিলোঁ মাছখিনি তৰকাৰী বনাম আলু বিলাহী দি পেলাই কি কৰি আছা চাহ খাবা কোনটো কি বান্দৰ আহিছে নেকি নহ'লে চাহ খাবা চাহ খাবা চাহ শুনা চাহ খাবা কি কৰিবা কি খাবা চি মুখত দিছে লেতেৰা মোৰ ল'ৰাটো লেতেৰা কি খাবা তুমি হা হাই দিয়া হাই দিয়া হাই দিয়া হাই দি দিয়া হাই দি দিয়া হাই দিয়া এটা হাই নিদিয়া ৰন্ধাৰ মাজে মাজে ৰাফাইটক চাই আহিব লাগে সি কিবা কৰে ক'ত যায় মানে বহুত উৎপাত কৰে আজিকালি তাৰপিছত মাছখিনি ভাজা হৈ গ'ল মই পিঁয়াজখিনি মাছখিনি উঠাই তাতে তেলতে পিঁয়াজ দি নহৰু দি পেলাই ধুনীয়াকৈ ভাজিলোঁ পিঁয়াজখিনি ভজা হোৱাৰ পিছত বিলাহী দিলোঁ বিলাহীখিনি ধুনীয়াকৈ নিমখ হালধি গুড়া জিৰা গুড়া দি পেলাই অকণ ভাজিব দিলোঁ বিলাহীখিনি সিজি যোৱাৰ পিছত আলু দি আলুখিনি ধুনীয়াকৈ অলপ সময় ভুনি তাৰপিছত গৰম পানী দি পেলাই সেইখিনি সিজাব দিয়ে তৰকাৰী হৈ গ'ল তাৰপিছত ইয়াত এতিয়া আকৌ মই কেৰাহীটোত তেল অলপ গৰম কৰি তাত পিঁয়াজ অলপ ভাজিব দিলোঁ পিঁয়াজখিনি লৰাই পূৰা আধা ভজা হোৱালৈকে ভাজিব লাগিব যে পিঁয়াজখিনি পুৰি নাযায় আৰু মানে ধুনীয়া কৰি সিজিও যায় তাৰপিছত পিঁয়াজখিনি আধা ভজা হ'লে এইখিনি উঠাই ল'ব উঠাই পেলাই ইয়াত বিলাহী সৰু সৰুকৈ চপ কৰি লৈছিলোঁ সেই বিলাহীখিনি ইয়াতে দিলোঁ দি পেলাই ধুনীয়া কৰি ঢাকনিখন লগাই দিলোঁ যে বিলাহীখিনি ঢাকনিখন লগাই দিলে বিলাহীখিনি সোনকালে সিজি যাব সেইকাৰণে ধুনীয়াকৈ বিলাহীখিনি সিজিব দিলোঁ তাৰপাছত অলপ পিছত দেখিছোঁ বিলাহীখিনি পূৰা সিজি গৈছে তাৰপিছত ধুনীয়াকৈ এইখিনি মই এতিয়া মেছ কৰি দিম কাৰণ কেৰাহীতে এড কৰিলে গোটেইখিনি ধুনীয়াকৈ সিজি যাব ন বাকলিখিনি এক্সট্ৰা হৈ থাকিব তো ভাল নালাগিব এনেকৈ ধুনীয়াকৈ মেছ কৰি দিব বিলাহীখিনি তাৰপাছত এইখিনি শুকাবলৈ দিব লাগিব অলপ সময় পানীখিনি যে বিলাহীৰ যিখিনি এক্সট্ৰা পানী থাকে ন সেইখিনি পানী ধুনীয়াকৈ শুকাই যায় তো এইখিনি লৰাই থাকিব লাগিব নহ'লে ছাইডেদি লাগি যাব আৰু পিছত আকৌ কালাৰটো বেয়া হৈ যাব যেনেকৈ মোৰ মাছৰ তৰকাৰীখিনি হৈ গ'ল তাৰপিছত ইয়াত নিমখ জিৰা গুড়া অকণমান জলকীয়া গুড়া আৰু ধনিয়া গুড়া দি দিছোঁ হালধি গুড়া ইয়াত মই দিয়া নাই দি পেলাই এইখিনি ধুনীয়াকৈ লৰাই থাকিব কাৰণ যিমান পানী শুকাব ন বিলাহীখিনি কেৰাহীত লাগি যোৱাৰ সিমান চান্স থাকে আৰু লাগি গ'লে কালাৰটো বহুত বেয়া হ'ব তো দেখিছেনে পানীখিনি শুকাই গৈছে ধুনীয়াকৈ পানীখিনি শুকাই যোৱাৰ পিছত আপোনালোকে এখন বাতিত উঠাই ল'ব বিলাহীখিনি আৰু অলপ ঠাণ্ডা হ'ব দিব কাৰণ বেছি গৰম হৈ থাকিলে এইখিনি মিক্স কৰিবলৈও দিগদাৰ হ'ব মই তাৰপাছতে ভাজা পিঁয়াজ দিলোঁ তাৰপাছত কাটি থোৱা সৰু সৰু ধনিয়া যোনটো আমাৰ ঘৰৰে খেতিৰ হয় সৰু মোৰ এটা খেতিৰ আৰু নগা ধনিয়া পাত দিলোঁ আৰু সৰু অলপ কেঁচা জলকীয়া দিলোঁ বেছি জ্বলা দিয়া নাই কাৰণ বেছি জ্বলা হ'লেও খাব নোৱাৰিব ন ইনাৰ প্ৰব্লেম হ'ব সেইকাৰণে তাই ভাল পায় এনেকৈ খায় তাই দেখিছেনে আমাৰ চাটনিটো ৰেডি হৈ গ'ল আৰু এইটো আপোনালোকে অকল ভাতৰ লগত নহয় ৰুটিৰ লগত পৰঠাৰ লগত বা ব্ৰেডত এনেকৈ লগাইও খালেও বহুত টেষ্ট হয় ভাল লাগে আৰু এইফালে দেখিছেনে ৰাফাইটোৰ উৎপাতখিনি তুমি ইমান বদমাছি কেনেকৈ কৰিব পাৰা হে ঐ ইমান বদমাছি কেনেকৈ যাওঁগৈ মই যাওঁগৈ বাই বাই কাম ক'লে নহ'ব নহয় যাওঁগৈ মই বাই বাই তাৰপাছত এয়া টিভি লগাই দিলোঁ ৰাফাইতে বহি বহি টিভি চাই আছে তাৰ মামীৰ ভ্লগ হয় আপোনাৰ লাইফষ্টাইল এডভান্টেজ যোনটো মোৰ ভাইটি আৰু ভণ্টিৰ বাৰ্থডে আছিলে 15 অক্টোবৰ 17 অক্টোবৰ তো বাৰ্থডে চেলিব্ৰেশ্যন সিহঁতে কেনেকৈ কৰিলে চব মানে ভ্লগ এটা বনাইছিলে সেইটো সি ধুনীয়াকৈ শুই চাই আছে দেখিছেনে আৰু মানে কৈ আছে মাহী মামা বা চবকে মানে এনেকৈ চাই সি কয় আৰু মানে ধুনীয়াকৈ সি বহি বহি চাই আছে আৰামত বিচনাত শুই পেলাই তো আপোনালোকেও গৈ পেলাই চাব ভ্লগটো লাইফষ্টাইল এডভান্টেজ নামৰ ইউটিউব চেনেলটোত দেখা পাই গ'লো নহয় লুকাই আছিলা তুমি ব'লা 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 এইয়া দিলা পেলাই ব'লা 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 ক'ত ৰাফায়াত ক'ত ক'ত
দেখা পাই গ'লো এতিয়া মই তোমাক দেখা পাই গ'লো ক'ত যাবা আল্লাহ কি আনিছে বা ব'লা ভিতৰত ব'লা কি আনিছে এই পৰিয়ে যোৱা দেখোন এইয়া বায়ে পৰিয়ে যা শক্তি নাই তোমাৰ এই বেগটো ইমান ভাৰী আৰু কি যাব পিছে যোৱা তুমি কোৱা ৰখ মোজাকেইটা খুলিব চাবি খুলি দিম লাজ নালাগে হা কি কৰিবা এতিয়া চাইছা কিমান মৰম কৰে মানে এনাই স্কুলৰ পৰা অহাৰ পাছত ইমান এক্সাইটেড হৈ থাকে ন তালৈ খেলিবলৈ বহুত ভাল পাই দেখিছেনে কেনেকৈ মোজা খুলি দিছে কেনেকৈ তাই পিছে দৌৰি থাকে তো মই গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ভিডিঅ'টো চাই ভাল হ'লে প্লিজ লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু নতুন হ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছকো ভিউ আহে তেতিয়াহে ভাল লাগিব ন আৰু এইখন আছিলে আমাৰ আজি লাঞ্চ প্লেট থেংক ইউ